তো নমস্কাৰ বন্ধুসকল আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এম ফিউজনলৈ আসলতে এই চেনেলটোত মই বহুত বছৰ ধৰি কাম কৰা নাছিলো কেইবা বছৰ ধৰি পেলাই বন্ধ হৈ আছিল কিছুমান মোৰ ব্যক্তিগত কাৰণৰ কাৰণে বন্ধ হৈ আছিল তো এতিয়া ভাবিছো মই চেনেলটোত কাম কৰিম আসলতে ইউটিউবো আশা কৰি আছে মোৰ ওপৰত এটো কাৰণে সাগে এতিয়ালৈকে ডিলিট কৰি দিয়া নাই ইউটিউবে এতিয়ালৈকে চেনেলটো ঠিক আছে তো গটিকে ষ্টাৰ্ট কৰিম বুলি ভাবিছো আৰু কিছুমান টেকনিক্যাল বস্তু ইয়াতে দেখাম আপোনালোকক আনবক্সিং ভিডিওস কিছুমান বনাম তো গটিকে যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেনে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লব যাতে আপোনাৰ নতুন ভিডিওছ নটিফিকেশন বিলাক আপোনালোকে পায় ঠিক আছে ষ্টাৰ্ট কৰো ভিডিওটো আজি আসলতে মই আপোনালোকৰ মাজত লৈছো এটা পাৱাৰ বেংক যেটো Realme পাৱাৰ বেংক হয় 10000 mAh ঠিক আছে 10000 mAh পাৱাৰ বেংক হয় তো গটিকে এইটো আনবক্সিং কৰি পেলাই আপোনাক দেখুৱাম কাৰণ হয়তো বহুতে চিন্তা কৰিছে পাৱাৰ বেংকটো লম বুলি পেলাই কাৰণ আজিকালি গমে পায় ন মানে পৰিস্থিতি বহুত বেয়া হঠাতে লাইন গলে আপোনাৰ 10 12 15 দিন নাথাকে তাৰমানে তো গটিকে পাৱাৰ বেংক এটা লগত বিৰাট জৰুৰী টক পাৱাৰ বেংকটো আনবক্সিং কৰো আপোনাক দেখুৱাম আজি ভিতৰত কি আছে কি নাই ঠিক আছে তো গটিকে আহক ষ্টাৰ্ট কৰো তো গটিকে গাইস পাৱাৰ বেংকটো এটি হয় বক্সটো যে আপোনালোকে চাই ইয়েলো কালাৰ বক্স হ'ব আৰু Realme প্ৰডাক্ট আপোনালোকে পাৰচেজ কৰতে এটা বস্তু মন কৰিব যে প্ৰডাক্টটো আপোনালোকে ভালদৰে চেক কৰিব আসলতে মাৰ্কেটত বহুত ফেক এনেকুৱা ধৰণৰ বস্তু আহি গৈছে তো গটিকে ভালকে আপোনালোকে চেক কৰিব ঠিক আছে মই এটো বাৰু পিছত আপোনালোকক জনাম যে অৰিজিনাল আৰু ফেক মানে কেনেকে আপোনালোকে বাছি উলিয়াব পাৰে কেনেকে চাব পাৰে অৰিজিনাল আৰু ফেক ঠিক আছে সেই বস্তুটো মই জনাম আৰু বাকিখিনি ইয়াত ফিচাৰছ খিনি লিখা আছে তো ইয়াত ব্যাটাৰীটো লিথিয়াম পলিমাৰ ব্যাটাৰী পাই যাব যেটো জেল টেকনলজি ব্যাটাৰী হয় আৰু প্লাস পইণ্ট কি হল ইনপুটটো আপোনালোকে টাইপ সি ইনপুটটো পাই যাব ইয়াতে আৰু যদি ব্যাটাৰী কেপাসিটি হয় 10000 mAh বাট যেটো ইয়াৰ আউটপুট হয় ম্যাক্সিমাম আউটপুটটো আপোনালোকে 6200 mAh মানে যদি আপোনালোকে 3000 mAh যদি ব্যাটাৰী চাৰ্জ দিয়ে আপোনালোকে এইটো পাৱাৰ বেংক দি আপোনালোকে মোটামুটি দুবাৰ ফুল চাৰ্জ কৰি পেলাই মোটামুটি 20% আপোনালোকে দিব পাৰিব আৰু এইখিনি বাকিখিনি মই আপোনালোক পাৱাৰ বেংকটো খুলি পেলাই দেখাই আছো গুটেখিনি ঠিক আছে খুব ধুনিয়া পাৱাৰ বেংক মানে ইয়াৰ যেটো ফিলটো হয় ফিলটো খুব ধুনিয়া তাৰ মানে পলিকাৰ্বনেট বডি দিছে ঠিক আছে এটা লেয়াৰ আছে ইয়াতে যত গ্ৰিপৰ কাৰণে খুব ধুনিয়া হ'ব স্লিপাৰী নহয় বস্তুটো আৰু ঠিক আছে প্লাস ফ্ৰন্ট সাইডে যদি আপোনালোকে পাৱাৰ বেংকটো চাই Realme তেওঁলোকৰ লোগোটো দিয়া আছে বাকি পোৰ্ট থাকিব এটো ইনপুটৰ পোৰ্ট হয় এটো আউটপুটৰ পোৰ্ট হয় সিঙ্গেল পোৰ্ট ঠিক আছে ইয়াতে আপোনাৰ টাইপ সি ইনপুট হয় মানে আপোনাৰ চাৰ্জ দিব পাৰিব টাইপ সি চাৰ্জাৰেৰে আৰু বাকি সিঙ্গেল আউটপুট হয় তো এইটোৱে বাকি সাইড কৰি থওঁ বাকি ভিতৰত এখন কুস্তি আছে ইয়াৰ জন্মৰ কুস্তি পত্ৰ ঠিক আছে কাৰণ সাইড কৰি থলো আৰু বাকি ইয়াত আপোনালোকে USB কেবল এডাল কেবল পাই যাব যেটো আপোনাৰ ডুৱেল কেবল হয় ঠিক আছে ইয়াত USB প্লাস টাইপ সি দুটাই মানে থাকিব তো ইয়াত আপোনালোকে পাৱাৰ বেংকটোত ইয়াত কেবলডাল ভৰাই যদি আপোনালোকে ইচ্ছা কৰে USB পৰ্টটো চাৰ্জ দিব পাৰে লগৰ টাইপ সিও চাৰ্জ দিব পাৰে ঠিক আছে দুটা চাৰ্জ সুবিধা আছে এনেকে লগাই পেলাই আপোনাৰ টাইপ সি মোবাইলত মানে লগাব পাৰে ঠিক আছে তো এইটোৱে আচ্ছা তো গটিকে মই আপোনাক জনাইছিলো যে মানে পাৱাৰ বেংক বিলাক অৰিজিনাল আৰু ডুপ্লিকেট কেনেকে চাব পাৰে ঠিক আছে প্ৰথমতে মই আপোনাক কওঁ যেটা আপোনালোকে বক্সটো চাই বক্সটোৰ কোৱালিটি বিল কোৱালিটি চালে আপোনালোকে গম পাই যাব বক্সটো কেনেকুৱা কোৱালিটি আৰু যদি আপোনালোকে ওপৰৰ পিনে চালে আপোনালোকে গম পাই যাব এই যেটো প্লাষ্টিকটো যেটো ডুপ্লিকেট হয় সেই ডুপ্লিকেটৰ মানে প্লাষ্টিকটো বহুত পাতল হয় ঠিক আছে এই বস্তুটো আৰু প্লাস পিছপিনে যদি চাই পিছপিনে আপোনালোকৰ ইয়াতে বাৰকোড থাকিব সেই বাৰকোডটো আপোনালোকে স্ক্যান কৰি পেলাই চাব পাৰে যে প্ৰডাক্টটো অৰিজিনাল হয় নে ডুপ্লিকেট হয় তো গটিকে এইটোৱে তো ভিডিওটো দেখিনে আছিল যদি আপোনালোকে ভাল পায় প্লিজ লাইক কৰিব আৰু লগ পাম নেক্সট ভিডিওত